গাইজ কি খবৰ বঢ়িয়া চাগে আপোনালোকৰ মই ভালে আছো তো আজি আমাৰ ঘৰত মানে কোনোবা আহিলে কোন আহিলে এতিয়া আপোনালোকক মই দেখাবলৈ গৈ আছো মানে আমাৰ ঘৰখন খালী হৈ থাকে এতিয়া খালী হৈ থকাৰ মাজতে আমাৰ ঘৰ মানে আজি ভৰ্তি হৈ গ'ল কোন আহিলে আপোনালোকে জানিব বিচাৰে নি জানিব বিচাৰে যদি চাব পাৰে এইটো চাওক এইটো এটা গামলা আৰু আমাৰ ঘৰ গামলা এইটো আপুনি জানিব বিচাৰিছে চাগে এইটো কোন হয় এইটো মানে আমাৰ মানে আমাৰ ল'ৰা ছোৱালী নাছিলে মানে প্ৰথমতে আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী মহে আছিলোঁ তাৰপৰা আমাৰ মানে ল'ৰা ছোৱালী যে বহুত দিন আমি চিন্তা কৰিলোঁ বহুত দিন কি হ'লগৈ তাৰপিছত আমাৰ পিছফালে এদিন মই শুকা পাইছিলোঁ শুকা পাওঁতে মানে এইটো উঠি আহি লাগি ধৰিলে তাৰপিছত তেতিয়াবা আমাক মানে ইয়াক তুলি তালি ডাঙৰ দীঘল কৰিছোঁ তো দেখিবলৈ পাইছে এইটো এতিয়া মানে আগতে এই ইমানটি অৱস্থা পাই এতিয়া ইমানটো হৈ গ'ল তো দেখিবলৈ পাইছে এইটো মানে এতিয়া মই হিচাপমতে এতিয়া ভণ্টি আৰু এতিয়া মোৰ আগতে মানে কিন্তু হেৰিটো কি হয় দেই গাইজ তাৰপিছত আমি এতিয়া খানা প্ৰস্তুতি কৰি আছোঁ পূৰা খাতৰাকৈ মই মানে খানা চানা হৈ গ'ল ইয়াত তেতিয়া আমি খানা নাই মানে মই এটা আজি মানে মই কি চালিয়া মাংস বনাই আপোনালোকে দেখিব পাইছে কিন্তু আজি মই মাংসটো বনোৱা নাই আজি মানে এছিষ্টেণ্ট মই আজি এইটো এটা হাঁহৰ মাংস বনি গ'ল পূৰা খাতৰাকৈ এইটো ভাজি বনি গ'ল খাতৰা তাৰপিছত এইটো এটা ভাজিটো বনি গ'ল তাৰমানে মই আজি এছিষ্টেণ্ট মানে ভাজি বনাই মোৰ খাটা মাংস বনি থাকে আৰু তোমাৰ আকৌ গামলাটো তো আমাৰ এতিয়া বছ আহি গ'ল বাবলুদা BSF মানে বাবলুদাহঁত হেৰি থাকে আজিকালি মানে ঘৰত নাথাকে আৰু মানে ইনডোৰত থাকে তো আজি ছুটীতে আহি গ'ল পূৰা তাৰপিছত আপোনালোকে জানিব বিচাৰে কোন আহিছে আৰু কোন আহিছে চব এয়া মই এয়া আমাৰ আণ্টিজে লাষ্ট কৰি দিয়ে ওলাবলৈ মুখখন দেখাই দিয়ক ফেচ চিভিলটো কৰি দিয়ক এয়া হাই দিছে এইটো চাবলৈ এইটো উৎপাতটো দিছে নে গাইজ এইটো পাপৰ মানে এইটো গাইজ এইটো মুম্বাই পাপৰ আমাৰ মানে হায়াৰ কৰি অনা হৈছে এইটো আপোনালোকে খাব বিচাৰে যদি জনাব এইটো 12 টকা লয় আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ যদি হয় আপোনালোকক 10 টকা দি দিম গতিকে আমাৰ খানাটো কি আপোনালোকে দেখিলে লেটছ গো এইটো আমাৰ মাংসটো হাঁহৰ মাংসটো আজি মই এছিষ্টেণ্টৰ কাম কৰিছোঁ ইয়াত মই খাটা মাংস বনাই দিওঁ আজি মানে ইণ্ডোৰৰ ষ্টাইলত বনিছে মাংসটো তাৰপিছত আমাৰ মামাই কাইলৈ যাবগৈ ঘৰলৈ তো ৰাতিপুৱা আকৌ মামাক থ'বলৈ যাব লাগিব আমি নিমাতী ঘাটত তো কাইলৈ একদম নিশ্চয় লগ পাই যেতিয়া ভাতটো দবাই দিওঁ খাজ বাই বাই গাইজ ফাইনেলি আমি আজি ডাইৰেক্ট নিমাতী ঘাটৰ পৰা ভিডিঅ'টো অন কৰি দিছোঁ আৰু নিমাতী ঘাট মানে আমাৰ মামাৰ ঘৰলৈ যাবগৈ এতিয়া যাম আমাৰ বছে গাড়ী চলাব তো লেটছ গো ফাইনেলি আমি নিমাতীৰ পৰা ওলাই ডাইৰেক্ট হাইৱে আহি গ'লোঁ চাব পাৰে আমি নেশ্যনেল হাইৱেত আছোঁ বছৰ বোলে বহুত দিন চলোৱা নাই হাতখন অহা নাই বোলে এটা বছে টেষ্ট ড্ৰাইভ লৈ আছে পূৰা কেনেকুৱা লাগিছে চলাই খাটাৰা গৈছে বোলে বছৰলৈ বেয়া খাটাৰা গৈছে বোলে আজি ভৰি দিওঁতে বোলে উৰি গৈছে গাড়ী মানে এখন ধুব লাগিব ধুই পিনি আকৌ আমি এফালে যাম দেখাইছোঁ আৰু আজি 31 তাৰিখ ঈদ আছে আজি তো মোৰ ভিডিঅ' যদি কোনোবা মুছলমান দাদা বাইদেউ কোনোবাই চাই আছে তো সকলোকে ঈদৰ শুভেচ্ছা থাকিল ঈদ মুবাৰক সকলোলৈকে তো কোনোবাই পাতিব পাৰে ঈদ চিদ খাবলৈ তো যাম মই নিশ্চয় নামাতিলে নাই আৰু তো এতিয়া ব'লক আমি ঘৰলৈ গৈ থাকোঁ ফাইনেলি আমি এতিয়া ঘৰ পাই গ'লোহি তো ঘৰৰ পৰা আপোনালোকে সেইদিনা মোৰ মানে ইনষ্টাগ্ৰামৰ ষ্টৰিটো দিওঁতে বহুতে কমেণ্ট দিছে ঘৰত কোন আছে তো আজি ফাইনেলি ঘৰৰ মানুহবোৰ গোট খাই গৈছে তেতিয়া দেখাবলৈ আৰু এতিয়া বেঠো তো এতিয়া আমাৰ এইটো আমি মানে এইটো বাগানত উটি অহাটো এইটো আমাৰ ঘৰ মাল নহয় এইটো মানে চাইডলৈ যাব তো এই আমাৰ মাতাশ্ৰী তাৰপিছত আৰু এই আমাৰ খুৰী তাৰপৰা আমাৰ বছ খুৰা মানে আমাৰ এইটো আৰু সৰু সুৰা ফেমিলি এইটো এনেকৈ চিনেমেটিক শ্বট এটা দেখাইছোঁ আপোনালোকক এইটো আমাৰ সৰু সুৰা ফেমিলি এইটো সেইফালে আৰু চাহ তাহ খাই আছে চাহটো মেইন বোলে এইটো নেক্সা আমি মানে খাটা আমাৰ গাড়ী মানে ধেৰ আছে নহয় মই নেক্সা কাপতে খাওঁ আমি খাটা ধনী হৈ গ'ল আমি আগতে আমি দুখীয়া আছোঁ এতিয়া আমি ধনী আমি ঘৰত নেক্সা মাৰ্চিডিজ চব পাব এতিয়া হয়তো আমাৰ গামলা কিবা এটা ক'ব দিয়া মোক কিবা এটা ক'ব দিয়া গামলাই কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া ইনা ৰাতি ঢেক পাতি থাকে কি ক'লা গামলা তুমি কি ৰাতি ঢেক পাতি থাকে এইফালে গামলা এইফালে বস্তু এটা দেখাই দিম এই গামলা দাঁতকেইটা চাওক এই ছোৱালীজনীয়ে ঘুচিয়াই দাঁত চাৰ উৰাই দিলে ভাও এতিয়া এইকেইটা ঘৰৰ পৰা আমাক খেদিবলৈ হ'ল আৰু এইটো মানে বাগানত উঠি অহা মাল এইটো পাইছে এইটো গামলা আমাৰ গামলা হেল্ল' গাইছ আকৌ এটা আউটফিটত আকৌ আহি গ'লো নতুনকৈ আজি মানে ঘূৰি ফুৰাই হৈছে পূৰা কাপটাকে চশমা তচমা পিনে আউটফিটটো কেনেকুৱা লাগিছে চালি লাগিছে নে বাৰু চাব পাৰে আমি গোটেইবাৰ মানে আজি বিয়া খাবলৈ আহিছোঁ শিৱসাগৰত তুলনি বিয়া মানে বৰ বিয়া নহয় এতিয়া আমাৰ কোন আহিছে লগত চাওক এয়া আমাৰ বছ চলাই আছে তাৰপিছত এয়া খুৰী এয়া বৌ
আৰু আমাৰ মাতাশ্ৰী আৰু এটা আমাৰ গামলা আৰু এটা মানুহ আছে আমাৰ ভিতৰত এইটো চক মানে আমাৰ মানুহ ধেৰ হৈ গ'ল যে এটা নুজুৰিছে জেগা সেইকাৰণে আমাৰ যেনি বহাই দিছোঁ আৰু খাতৰা মানুহ না আমি এতিয়া আমি গৈ আছোঁ একদম পূৰা খাতৰাকৈ গৈ আছোঁ আমি আপোনালোকে যদি আমনি পাইছে ৰাইডটো মই হেৰি কৰি দিওঁ গান এটা লগাই দিছোঁ আপোনালোকে এনজয় কৰক ঠিক আছে আৰু পাই পিনি মই মাজে মাজে আপোনালোকক ভইচ অভাৰ দি থাকিম ঠিক আছে গাইজ লেটছ গো বস্তু এটা দেখা আপোনালোকক আপোনালোকে চবেই চিনি পায় চাগে কি হয় খেলুৱৈ মহৰ গাখীৰ চাহ দেখাই যে খুৰীয়ে এইটো ভটিয়াপাৰাটো দেখিছে চিনেমা হলটো আপোনালোকক বস্তু এটা দেখা নাছিলোঁ ৰ'ব দেখিবে এবাৰ দেখি পাওঁ নে নাজানো কিন্তু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম ৰ'ব দেই এক ছেকেণ্ড পাইছোহিনে তো ইয়াৰ পৰা নেদেখিম চাগে গাইছ তো বস্তুটো দেখাবলৈ কিন্তু বস্তুটো নেদেখিলোঁ তো এতিয়া এই দেখা যায় বাইপাছ মানে আমি হেৰি বাইপাছ পাই গ'লোহি ভটিয়াপাৰা বাইপাছ এইটো ডিব্ৰুগড় লাইন এইফালে জয়সাগৰ যাওঁ এতিয়া আমি যাম জয়সাগৰ তো ব'লক গৈ থাকোঁ কিবা এটা কৈছে গাইজ কিবা এটা কৈ দিয়া ক'বলৈ কথা নাই ইয়াত ভাষালেছ ইমানে এতিয়া বৰ্তমান ভাষালেছ একো নাই ব'লক আমি কৈ থাকোঁ ইয়াত ভাষালেছ ইয়াৰ ভাষাটো আমি পাছতো নিম এই মানে আমাৰ ইণ্ডিয়া মানুহ নহয় ন বাহিৰৰ পৰা হায়াৰ কৰি আনিছোঁ এতিয়া এই ৰাস্তাটো আপোনালোকে ইমান ধুনীয়া দেখিব পাইছে নহয় এই ৰাস্তাটো নিচিনাকৈ মোৰ ধুনীয়া চাগে আপোনালোকে কোনে কোনে মোক ধুনীয়া দেখে কমেণ্ট এটা কৰি দিব মই মানে ধুনীয়া আজিকালি মানুহটো চালি আছোঁ ন আজিকালি মই মানে কণ্টেণ্ট ক্ৰিয়েটৰ যেতিয়াবা হৈ গৈছোঁ মানে মানুহটো চালিয়া হৈ গৈছোঁ আৰু তোমালোকৰ যদি কোনোবা ছোৱালীজনীয়ে মোৰ ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে কমেণ্ট চমেণ্ট কৰিবা পাছত আৰু এইবোৰ ৰিষ্টা চিষ্টা আগবঢ়াব পাৰিম কেতিয়াবা তোৰ গাৰ্লফ্ৰেণ্ডে নাচাই এইবোৰ কিবা এটা কৈ দিছে মোক এইবোৰ কথা আপুনি ইগন'ৰ কৰি দিব আপুনি মই ধুনীয়া সেইটো মানি লওক আপোনালোকে আৰু এই ৰাস্তাটো চাওক কিমান ধুনীয়া আমাৰ ড্ৰাইভাৰ আজিকালি প্ৰ হৈ গৈছে পূৰা খাতৰা আজিকালি গাড়ী একদম চুলে উৰি যায় বোলে এক্সেলেটত পঢ়িলে পঢ়ি ৰকেট যোৱা দি চলাইছে গাড়ী পূৰা একদম গাইছ নতুন ড্ৰাইভাৰ উৰি গৈছে পূৰা আজি গাড়ী ৰকেট গৈছে আজি মানে এতিয়া কি হৈছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ৰাস্তাটো মানে যোৰহাটতকৈ মানে অধস্থ হৈ গৈছে মানে আগতে যোৰহাটৰ ডিষ্ট্ৰিক্টৰ ৰাস্তাটো অধস্থ আছিলে এতিয়া শিৱসাগৰ ৰাস্তাটো আৰু অধস্থ হৈ গ'লে মানে এনেকুৱা ধূলি কাম চলি আছে আৰু ছাব্বিছৰ আগত চাগে কামটো হ'ব এই ৰাস্তাটো আগৰ পৰা ধুনীয়া হোৱা দেই মানিব লাগিব এই আগতে ধুনীয়া আছিলে এইটো ৰাস্তা আমাৰ মা বিয়াৰ কথা আলোচনা হৈছে এতিয়া কাহিনীটো শুনিল দেই মা বিয়া কেনেকুৱা আছিলে অনু মানে মোৰ মাৰ কথা কৈছে দেই গাইছ আপোনালোকে নাজানে মা নাম অনুৰাধা বৰা আৰু মোৰ নাম নয়নজ্যোতি বৰা আপোনালোকে মোক চিনি পাই চাগে মোক মাক চিনি নাপাব পাৰে তো এতিয়া আমাৰ মা বিয়াৰ কথা ওলাই আছে তো ব'লক মা বিয়াটো মই খাবলৈ গৈছিলোঁ মা বিয়া মই দৰাৰ লগত ছোৱালী আনিবলৈ গৈছিলোঁ বাৰু এতিয়া একো নাই এইবোৰ কথা বাদ দিওঁ আমি গৈ থাকোঁ ব'লক একদম বিয়া ঘৰত লগ পাইছোঁ দেই গাইছ বহুত কথা ক'লোঁ তো এই পাই গ'লোঁ এতিয়া পেহীঘৰত অকণ সোমাই লওঁ সোমাই পিনি তাইক বিয়া ঘৰলৈ যাম মানে খানাটো মেইন না এতিয়া বোলক সিহঁতৰ লগত পাকটা দি লওঁ সেইটো মই পেহীঘৰ বছ আগে আগে গৈ আছে ব'লক এতিয়া মানে জোতাযোৰ খুলি ল'ব লাগে না আৰু ঘৰত এছে সোমোৱাটো এলাও নাই মানে জোতাযোৰ খুলি ল'ব পৰা বিন্দাছ পূৰা এটা গ্ৰেণ্ড এণ্ট্ৰিটো দিলোঁ ৰ'ব গাইছ এনেকৈ এণ্ট্ৰিটো দিব নোৱাৰি আইৰণ প্ৰকাশ পূৰা আন্ধাৰ দিব লগত লাইট চাইট নাই নেকি লাইট চাইট নাই প্ৰকাশৰ লগত মানচত নাই দেখোন গাইছ
আমি চুৰ সোমোৱা নিচিনাই হ'ব মানচনীবোৰ ক'ত গ'ল মই কেনেকৈ জানো ঐ মানচনী নাই হৈছে ভাগৰে জগৰে আহি আলহীটো বহিছেহি পূৰা ৰ'ব দেই গাইছ এক ছেকেণ্ড কোৱালিটিটো অকণ বেয়া পাইছে চাগে আপোনালোকে এতিয়া কোৱালিটিটো ভাল পাব আপোনালোকে ভাগৰে জগৰে আহি চব বহিছেহি ভাগৰ চাগৰ নাই মই এতিয়া আপোনালোকক দেখাই দিওঁ এইডোখৰ জয়সাগৰ ডিষ্ট্ৰিক্ট কি এটা শিৱসাগৰ ডিষ্ট্ৰিক্ট জয়সাগৰ এইডোখৰ তো এইকেইটা উৎপাত দিছে গাইছ বিয়াবোৰ মোৰ বিয়াত মানে নাচিব লাগিব মানে এনেকুৱা ট্ৰেইনিং দি আছে সেইকাৰণে আপোনালোকক মোৰ বিয়াত আহিব নিশ্চয় দেখিব পাইছে মানে মোক চালিয়ে চালিয়ে লাগিছে নাই বাৰু আজি অকণমান চকণ মোৰ চালিয়ে চালিয়ে লাগিছে নাই অ' চৰি কেনেকুৱা লাগিছে গাইজ মোক খাতৰা মানুহটো চালিয়া ন কমেণ্ট কৰিব দিয়ক চালিয়া হয় নাই আৰু আপোনালোকে কোৱালিটিটো আজি অকণ বেয়া হ'ব পাৰে মানে কি হৈছে আনকালে মই এপলত বনাওঁ আজি এণ্ড্ৰইডত ভিডিঅ' বনাই আছোঁ সেইকাৰণে কোৱালিটিটো অকণ বেয়া হ'ব এইটো চলাই দিয়ক আকৌ মই এপলতে বনাম বাৰু মানে এপলত বনাওঁ যদি মই এণ্ড্ৰইডতে এডিট কৰোঁ সেইকাৰণে ফাটি যায় তো আজি এণ্ড্ৰইডতে বনাইছোঁ এণ্ড্ৰইডতে এডিট কৰিম এতিয়া আৰু কোৱালিটিটো বেয়া হ'ব চাগে দেই কি হয় ফাইনেলি গাইজ আমি বিয়া চাখা আহি গ'লোঁ এতিয়া বঢ়িয়া একদম পেটটো শকত কৰি আহিছোঁ পূৰা ধুনীয়াকৈ চব এতিয়া আগতে উৎপাত কৰি গৈছে এতিয়া চব ঠাণ্ডা মুণ্ডা হৈ গ'ল কাৰণ পেটটো ঠাণ্ডা পৰি গ'ল এতিয়া মনটো ঠাণ্ডা পৰি গ'ল দেখিব পাইছে অথনি উৎপাত চব এতিয়া ঠাণ্ডা মুণ্ডা আৰু পেটটো ঠাণ্ডা পৰিলে মনটো ঠাণ্ডা হ'ব যিহেতু এতিয়া আমি ঘৰলৈ গৈ আছোঁ এতিয়া বিন্দাছ ৰাতি হ'ব হৈছে আৰু আমাৰ তাত জয়মতী উৎসৱ আছে আপোনালোকে যদি জয়মতী উৎসৱ চাব বিচাৰে মই সেইটো দেখাই দিম আপোনালোকক তো আপোনালোকে কি বিচাৰে মোক জাষ্ট কমেণ্ট এটা কৰি দিব মই আপোনালোকৰ কাৰণে চব কৰি দিম গাইজ মাত্ৰ ছাপোৰ্ট কৰিব আপোনালোকে মানে যেনেকৈ মানে 1.5 মাহতে 1000 ছাবস্ক্ৰাইবাৰ কৰি দিলে আমাৰ ভাল লাগিছে এইটো তো এয়া চাওক আমি ঘৰলৈ গৈ আছোঁ পূৰা বলক ঘৰলৈ যাওঁ লেটছ গো আজি বিয়া খাই কেনেকুৱা লাগিলে ভালেই লাগিলে ছোৱালী দেখি নাই বিয়াত মই ছোৱালী যোৱা নাই ছোৱালী যাবলৈ নাই যোৱা গাইজ মই চব ছোৱালী যাবলৈ গৈছিলোঁ ধুনীয়া ধুনীয়া ছোৱালী আহিছে হেৰি আকৌ ছোৱালী যাবলৈ নাই যোৱা কেইজনী ছোৱালী দেখিলি এজনী ছোৱালী নাথাকিলে ছোৱালী দেখিলি ল'ৰাই দেখিলে গাইজ মই আকৌ ছোৱালী যাবলৈ গৈছিলোঁ ছোৱালী দেখিলে নাই আমাৰ গেটৰ কৰি এজনী আছিলে মোলৈ ফিক্স কৰি থৈ আহিলে খুৰীয়া এনেকুৱা মানুহ লগ হ'লে ভাল লাগে ন নিজক ফিক্স কৰি দিলে ন বিয়া একদম চুলি তুলি মেলি পুৰা একদম ধুনীয়া সাজ পাতি চাই চুলি তুলি মেলা একদম বহাগৰ পিছত বিয়া খাবলৈ আহিব বহাগৰ পিছত মোক বিয়া পাতিছোঁ আহিব অহা বহাগত 2024 অহা বিহাগ নহয় বহাগ বহুত দিন আছে তো বলক এতিয়া বেছি কথা কৈ নাথাকোঁ ঘৰলৈ যাওঁ